ছবি দেখিবলৈ পাইছো বৰ্তমান অসমত বেদখলকাৰীৰ উৎপাতত আমাৰ খিলঞ্জীয়া ৰাইজে চৰ চাপৰি অঞ্চলত খেতি কৰিব নোৱাৰা পৰিৱেশ আৰু তাৰ বাবে হয়তো চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে গৰুভিত্তিক কৃষি প্ৰকল্প। কিমান কষ্ট কৰি খিলঞ্জীয়াই জীৱিকা নিৰ্বাহ কৰে, কিন্তু আমাৰ অবৈধ বাংলাদেশী অৰ্থাৎ অবৈধ বেদখলকাৰীয়ে আহি আমাৰ খিলঞ্জীয়াৰ ভূমি কাঢ়ি নিজৰ অস্তিত্ব বিলীন কৰিব ধৰিছে। আমি সাজু হ'বৰ হ'ল, আমি হেংদান ল'বৰ সময় হ'ল। আমি বেদখলকাৰীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব। আমি অসমীয়া নহওঁ দুখীয়া। এয়া অনা অসমীয়াই জোৰ কৰি কাঢ়ি নিছে খিলঞ্জীয়াৰ মাটি। খিলঞ্জীয়াই অশেষ কষ্টেৰে চৰ চাপৰি অঞ্চলত বিভিন্ন ধৰণৰ খেতি মৰাপাট, কুঁহিয়াৰ, সৰিয়হ আদি